এটা সঁচা কথা যে যি হৃদয়ৰে সঁচা তেওঁই প্ৰথমে চৰি কয়। আচলতে যি মানুহৰ মনটো পৰিষ্কাৰ হয় সেই মানুহৰ ভাগ্য একেবাৰে বেয়া হয়। বৰষুণ আৰু প্ৰেম একেই, বৰষুণত শৰীৰটো সেমেকে আৰু প্ৰেমত দুচকু সেমেকে। আনৰ দুখ সিহঁতে বুজিব শিকে, যিয়ে নিজৰ দুখৰ চকুলো লুকাই হাঁহিব শিকে। বন্ধুত্বৰ পিছত ভাল পোৱা বহু সুন্দৰ হয়, কিন্তু ভাল পোৱা হেৰাই যোৱাৰ পাছত বন্ধুত্ব কৰাটো অসম্ভৱ। প্ৰায় প্ৰতিজনৰ মোবাইলত এনেকুৱা এটা নম্বৰ থাকে যিটো ডিলিট কৰিবলৈ মন নাযায় আৰু যিটোত ফোন কৰাৰো অধিকাৰ হেৰাই যায়। মই হাৰি গলো আজি তোমাৰ ওচৰত, কাৰণ তোমাৰ মৰম ভাল পোৱা কিনিবলৈ সিমান ধন সোণ সা সম্পত্তি মোৰ নাই। নিজৰ প্ৰয়োজনত আপোন বুলি ভবাজনে অপ্ৰয়োজনত আপোনাক অচিনাকি বুলি ক'বলৈ কণ্ঠবোধ নকৰে। আচৰিত, আমাৰ জীৱনটো এদিন মৰিবৰ কাৰণেই গোটেই জীৱন জীয়াই থাকিব লাগে। কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে। প্ৰয়োজন শেষ হ'লে এদিন সকলোৰে ব্যৱহাৰ সলনি হৈ যায়। আজিৰ সমাজত টকা সংগ্ৰহ কৰাটো সহজ, কিন্তু সংস্কাৰ সংগ্ৰহ কৰিবলৈ বহুত কঠিন। মিছা প্ৰতিশ্ৰুতিতকৈ স্পষ্ট প্ৰত্যাখ্যান বহুতেই ভাল। জীৱনত যাৰ লগত সুখ দুখবোৰ ভগাই লোৱাৰ কথা আছিল তেওঁৰেই চোন মোক দুখ দি আঁতৰি গুচি গ'ল। অকলশৰীয়া তেওঁ নহয় যাৰ প্ৰেমিক অথবা প্ৰেমিকা নাই, অকলশৰীয়া তেওঁহে যাৰ মা দেউতা নাই। কি যে অদ্ভুত তাই, হৃদয়খন কাঢ়ি নিলে আৰু কৈছে তুমি সুখী হোৱা। আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল, তেওঁ মাত্ৰ মিছা অভিনয়ে কৰিছিল আপোন হোৱাৰ। ধনী মানুহে বুজি নাপায় দুখীয়াৰ চিঞৰ, সেইবাবেইতো ভোকাটোৰ ল'ৰা ছোৱালীৰ কাতৰ অনুৰোধৰ পাছতো বন্ধ হৈ যায় গভীৰ গাড়ীৰ দুৱাৰ। যেতিয়া নিথৰ হ'ব মোৰ শৰীৰ তেতিয়া হয়তো তুমি কান্দিবা। দুখ লাগে এই কাৰণেই যে তোমাৰ চকুলো মুচি দিবলৈ মই তোমাৰ ওচৰত নাথাকিম। প্ৰয়োজন শেষ হ'ল বুলি মোক পাহৰি নাযাবা, দীঘলীয়া জীৱনত পুনৰবাৰ মোৰ প্ৰয়োজন হ'বও পাৰে। কাৰোবাৰ অবিহনে সুখী হ'ব নোৱাৰো বুলি জনাৰ পাছতো অকলশৰে সুখী হ'বলৈ কৰা ব্যৰ্থ প্ৰচেষ্টাই হ'ল মোৰ জীৱন। সময়ে বান্ধি দিয়া মৰমৰ সম্পৰ্কবোৰ সময়ে ছিগি ভাগি থৈ গুচি গ'ল। অৰ্থহীন প্ৰেমক লৈ জীয়াই থকাতকৈ সপোনৰ জগতত জীয়াই থকাই ভাল।